অংকিতা আৰু মই যি সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু এইমাত্ৰ মই উঠি ফ্ৰেছ হ'লোঁ অন্য দিনা মোৰ উঠাটো অকণমান দেৰি হয় মই সদায় ভাবোঁ যে জল্দি উঠিম কিন্তু সেইটো সম্ভৱ হোৱা নাছিল গতিকে আজি যিহেতু মই ফাইনেলি জল্দি উঠিলোঁ এইখিনিতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পায় বাজিছে ৰাতিপুৱা 5টা আৰু যিহেতু মই আজি অকণমান জল্দি উঠিলোৱে গতিকে ভাবিলোঁ কি অকণমান ওচৰতে খোজকাঢ়ি আহোঁ আমি খোজকাঢ়ি আছোঁ ৰাস্তাত এয়া ভণ্টি আৰু মাস্কখন পিন্ধি লৈছোঁ আৰু যিহেতু মাস্কখন লাগিবই আমাক আৰু এয়া আমি অলপ দূৰ আহিয়ে গান্ধী মৈদান পালোহি চাৰিওপিনে সেউজীয়া বৰ ভাল লাগে নহয়নে আৰু ৰাস্তাত বিশেষ এটা মানুহ নাই যিহেতু এনেকুৱা পৰিস্থিতি আমি আছোঁ এতিয়া গান্ধী মৈদানত ইয়াত দেখিবলৈ পাইছে গোটেইখন ফিল্ড এয়া আমি ইয়াতে খোজকাঢ়ি লওঁ অলপ আৰু অন্য দিনা ইয়াত বেলেগ বহুতো মানুহ আহে খোজকাঢ়িবলৈ কিন্তু যিহেতু এতিয়া পেণ্ডেমিক চলি আছে বৰ এটা বিশেষ মানুহ নাই হ'লেও আপোনালোকে দেখিব পাইছে কিছুমানে সেই দূৰতে ফুটবল খেলি আছে তাতে খেলিছে তেওঁলোকে এয়া গোটেই ফিল্ডখন অন্য দিন হ'লে ইয়াত ফুটবল ক্ৰিকেট সেইবোৰ খেলি থকা দেখিবলৈ পোৱা যায় কিন্তু যিহেতু এতিয়া কোভিড হৈ আছে এইবিলাক গোটেই বন্ধ কৰি থোৱা হৈছে কেনেকুৱা লাগিছে আজি আহি খোজকাঢ়ি ভাল লাগিছে আৰু ৱেডাৰটো ভাল ৱেডাৰটো ভাল দেই মাৰি আছে তো ভালেই লাগিছে আৰু চলো এতিয়া গৈ থাকোঁ আৰু বেছি দেৰি নাই পামগৈ আৰু আমি ইয়াত ফুল ল'লোঁ ফুল ৰাতিপুৱা আনি থয় কৃষ্ণচূড়া ফুল বুলি কওঁ কৃষ্ণচূড়াৰ ফুল মই অলপ আগত আহি পালোঁ খোজকাঢ়ি আজি যিহেতু বহুত দিনৰ মূৰত গ'লোঁ ভাল লাগিলে আৰু ৰাতিপুৱা ওলাই গ'লে এনেই দিনটো মনটোৱে ভাল লাগি থাকে আৰু যিহেতু ৰাতিপুৱা বেছি ৰ'দো নিদিয়ে সেইবাবে ভাল লাগে আপোনালোকে বাৰু যায়নে মৰ্ণিং ৱাক কৰিবলৈ জনাবচোন কমেণ্টত আৰু এতিয়া কিবা এটা বনাই লওঁ খাবলৈ আৰু এয়া মই লৈছোঁ কিউকুম্বাৰ ইয়াত অকণমান দি দিছোঁ আৰু লগতে দিছোঁ টমেটো এইখিনি অলৰেডি চপ কৰি থোৱা হয় আৰু ইয়াতে দিছোঁ মুং বিনছ আৰু চিক পিচ এইখিনি বইলড হয় আৰু ইয়াতে চিকেন পিচেছ অকণমান দি দিছোঁ যিহেতু চিকেনত প্ৰটিন বেছিকৈ থাকে আৰু লগতে মই অকণমান লাইম জুচ দিছোঁ আৰু লাষ্টত দিছোঁ মই সল্ট আৰু এনেদৰে এইখিনি মিক্স কৰি দিলে হৈ যায় এয়া মই লৈছোঁ খাবলৈ ব্ৰেড এই ব্ৰেডটো অকণমান গৰম কৰি লৈছোঁ আৰু এইটো মোৰ এগ প'চ এটা লৈছোঁ আৰু এইফালে এইখিনি মোৰ প্ৰটিন চালাড এইখিনি মই বনাই লৈছোঁ আৰু এইফালে মোৰ হৈছে জুচ এইটো অৰেঞ্জ জুচ লৈছোঁ মই খাবলৈ এয়া মোৰ ব্ৰেকফাষ্ট আৰু মই প্ৰথমে এইখিনি খাই লওঁ আৰু এইখিনি খুবেই ভাল আমাৰ হেল্থৰ কাৰণেও ভাল যিহেতু ইয়াত কিউকুম্বাৰ দিয়া হৈছে আৰু টমেটো এইবিলাক আছে গতিকে এইখিনি আৰু ৱেইট গেইন কৰিবলৈ এইটো ভাল কাৰণ কেলৈ ইয়াত মই চিকেনৰ পিচেছ কেইটামানো দি দিছোঁ যিহেতু মই অকণমান ৱেইট গেইন কৰিব চেষ্টা কৰি আছোঁ গতিকে এইখিনি মই খাব লগা হৈছে আৰু যিহেতু এতিয়া লকডাউন স্কুল কলেজ সকলোবোৰ বন্ধৰ বাবে আমি ঘৰতেই থাকিব লগা হৈছে ক্লাছবোৰ চলি আছে যদিও অনলাইন মাধ্যমেৰে গতিকে মই নাভাবোঁ যে ইয়াতকৈ ভাল সময় কিবা হ'ব পাৰে ৱেইট গেইন কৰিবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ সক্ষম হওঁ আৰু এতিয়া মই খাই লৈছোঁ প্ৰথমে ব্ৰেডকেইটা যিহেতু এতিয়া লকডাউন 2টা বজাৰ পাছত সকলোবোৰ বন্ধ হৈ যায় আৰু গাড়ী মটৰ যিহেতু চলাচল কৰিব নোৱাৰে মোৰ এফালে যাব লগা আছে সেইবাবে মই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই যেন ভাল পায় and if you like this video please like comment and share and don't forget to subscribe and press the bell icon